অভিশৰ্মা চেনেলক সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা ঘণ্টা বটনটো পাবা নতুনকৈ আপলোড দিয়া ভিডিঅ'ৰ জাননী পাবলৈ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ'। তোমালোকে পৃথিৱীত কি আচৰিত বস্তু দেখিছা? হয়তো কেতিয়াবা তুমি বাঘে ঘাঁহ খোৱা দেখিছা, হ'ব পাৰে কেতিয়াবা ভুলক্ৰমে। হয়তো কেতিয়াবা তুমি ছোৱালীয়ে মেকআপ নকৰা দেখিছা, থাকিব পাৰে কিছুমান ছোৱালী। হয়তো কেতিয়াবা তুমি কাৰোবাৰ মাকে কাৰোবাক এই বুলি কোৱাও দেখিছা, বেটা তই পঢ়িব নালাগে, তই মোবাইল টিপ। চান্সটো কম বাৰু, কিন্তু হ'বও পাৰে কেতিয়াবা। কিন্তু আজি মই তোমালোকক যিটো দেখুৱাম সেইটো তোমালোকে কেতিয়াও দেখা নাই, মানে জেহেৰ, কতই জেহেৰ। এইটো মানে একদম বিশ্বৰ ৰাজক খবৰত স্থান পাই যাব লাগে। তেতিয়াহ'লে আহা এতিয়া আজি ভিডিঅ' আৰম্ভ কৰোঁ। এই মুহূৰ্তত আজি সৰস্বতী পূজাৰ দিনা আমি সৰস্বতী পলুৱাই আনিছোঁ। এই সতীৰ্থ দেখিছে পলাকে এয়া পোনপটীয়া সম্প্ৰচাৰত দেখাইছোঁ আচলতে। আৰু যিমান বন্ধু আছে তেখেতৰ লগৰ বা চাব আমাৰ সতীৰ্থসকল সকলো দেখিছানে, ছোৱালী পলুৱাই নিছে, তাকো ফেচবুকত লাইভ কৰি। মানে ইমান সাহস তহঁতৰ আহিছে ক'ৰ পৰা? মানুহে যেতিয়া ছোৱালীজনী পলুৱাই আনে তেতিয়া হেপী নিউ ইয়েৰ ফিল্মখনৰ নিচিনাকৈ প্লেন কৰিব। প্লেন এ থাকিব, প্লেন বি থাকিব, আৰু তহঁতি ফেচবুকত লাইভ কৰি ডাইৰেক্ট ছোৱালীজনী পলুৱাই আনিছ। ইমান সাহস আনিছ ক'ৰ পৰা? আমাৰ সতীৰ্থসকল সকলো দেখিছে বাইকত এতিয়া লাভি নিচিনা বাইকৰ ভিৰ। আৰু এই মুহূৰ্তত কি অনুভৱ কেনেকুৱা লাগিছে পলা ইহঁতক কিৰিলি শুনিছা নাই? এনেকুৱা লাগিছে যেন ৱৰ্ল্ড কাপ জিকিহে আহিছে। মানে গোটেই প্লেয়াৰকেইটাই হাঁহি ফূৰ্তি কৰি কাপটো ঘৰলৈ আনি আছে। বাইকত এতিয়া লাভি নিচিনা বাইকৰ ভিৰ। আৰু এই মুহূৰ্তত কি অনুভৱ কেনেকুৱা লাগিছে পলাখন মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কি ক'বা? আৰু অকণমান নিজৰ ঘৰ পাব অলপ আগত গৈ ভয় লাগিছে নাই? ক'ত ভয় লাগে দেশৰ ল'ৰা, হয় নহয়? কিন্তু মোৰ কিন্তু ভয় লাগে দেই। সেইটো কাৰণে মই তহঁতৰ ফেচকেইটা নেদেখোঁ, ব্লাৰ কৰি দিম। বিশেষকৈ হিৰো আৰু হিৰইনহালৰ চেহেৰাটো ব্লাৰ কৰি দিম। কাৰণ ইহঁতৰ ভিডিঅ'টোৰ তলত মানে যিমানে লেই চেই কৰিছে, মই নিবিচাৰোঁ মই ইহঁতৰ চেহেৰাকেইটা দেখুৱাই তোমালোকেও ইহঁতক চিনি পোৱা, তোমালোকেও লেই চেই কৰা। তেনেকৈ মানে ইহঁতৰ আত্মসন্মানক আৰু আঘাত কৰাটো মই নিবিচাৰোঁ। পলাই আহিলা নে ঘৰত উঠি আহিছা? পলাই আহিছা নে ঘৰত ফুৰি আহিছা? বাহ বাহ বাহ, কি প্ৰশ্ন কৰিছে ঐ! ইয়াক কোনোবাই অস্কাৰ দে। তাই কি পিকনিক খাবলৈ আহিছে নেকি? ঘৰত যে সুধি আহিছা নে পলাই আহিছা বুলি যে সুধিছা, জিন্দগী না মিলেগি দুবাৰা। ঐ ইয়াক কোনোবাই অস্কাৰ দে। কণীয়া কি হ'ব? কণীয়া কন্দা নাই নাকান্দিলে কেনেকৈ হ'ব? এয়া দেখিছে অতি এটা অতি মানে সুন্দৰ পৰিৱেশ বুলি ক'লে আচলতে ভুলখন হ'ব। সুন্দৰ পৰিৱেশ আৰু তাত নৰেন্দ্ৰ মোদীয়ে ভাষণ দিবলৈ আহিছে, চবেই হাঁহি কিগলি পাৰি আছে। সুন্দৰ পৰিৱেশ। কেনেকুৱা লাগিছে? লগৰ এজনে আনিলে যেতিয়া লাহে লাহে আমিও আনিম। এই ভিডিঅ'টো চাই মই আমাৰ আপাৰ আচামৰ ভাষাত এটাহে কথা ক'ম, মই আৰু বিচুতি খালোঁ দেই এই ভিডিঅ'টো চাই। এতিয়া মোক কিছুমানে ক'ব, ঐ তই পলুৱাই অনাটোক অপমান কৰিছ। নাই, মই পলুৱাই অনাটোক অপমান কৰা নাই। এতিয়া মোক কিছুমানে আকৌ ক'ব, ঐ তই পলুৱাই অনাটোক ছাপোৰ্ট কৰিছ। নাই, মই পলুৱাই অনাটোক ছাপোৰ্ট কৰা নাই। अरे कहना क्या चाहते हो? কৈছোঁ একচুৱেলি পলুৱাই অনাটো বেয়া কথা নহয়। কেতিয়াবা প্ৰেমত কিছুমান এনেধৰণৰ চিটুৱেশ্যন আহি যাব পাৰে য'ত মানে পলুৱাই আনিবলগীয়া হৈ যায়। বাট বিফ'ৰ ডেট তুমি চিটুৱেশ্যনটো প্ৰশ্ন কৰিবা যে এতিয়া পলুৱাই নানিলে নহয়নে? যদি তাইক এতিয়া নানো তেতিয়াহ'লে তাইক হেৰুৱাব লাগিব নেকি? যদি চিটুৱেশ্যনটোৱে কয় যে তই তাইক এতিয়া আনিবই লাগিব, এতিয়া যদি নানো তেতিয়াহ'লে তই তাইক হেৰুৱাব লাগিব, তেতিয়াহ'লে এগেইন বিফ'ৰ ডেট তুমি নিজকে প্ৰশ্ন কৰিবা যে এজনী ছোৱালীৰ লগত মই গোটেই জীৱনটো থাকিব পাৰিমনে? মনটোৱে ক'ব নেকি এজনী ছোৱালী ভাল নলগা হৈছে আৰু? মোৰ মনটোৱে ক'ব নেকি একজনীক অনা হ'লে ভাল আছিলে পায়, এইজনীক আনি ভুল কৰিলোঁ, তাই ভাল আছিলে? তেতিয়া যদি তোমাৰ মনটোৱে কয় তাই মোৰ কাৰণে সদায় 24 কেৰেটৰ গ'ল্ড হৈ থাকিব। আৰু এইকেইটা প্ৰশ্ন অকল ল'ৰাই নিজৰ মনটোক সুধিলে নহ'ব, ছোৱালীজনীয়েও নিজৰ মনটোক সুধিব লাগিব, তেতিয়াহ'লে আনিব পাৰা। বাট এগেইন বিফ'ৰ ডেট। হ'লেও এজনী ছোৱালীক তেনেকৈ মানে ডাইৰেক্ট উঠাই দিয়াটো ভাল কথা নহয়। সেইটো মই ডাইৰেক্ট ছাপোৰ্ট কৰি নিদিওঁ, কাৰণ মাক বাপেকৰো মানে ল'ৰাটোৰ মাক বাপেকৰো হওক বা ছোৱালীজনীৰ মাক বাপেকৰো হওক এটা মানে সপোন থাকেই যে বিয়া পাতি দিম বা বিয়া পাতি আনিব আমাৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে। গতিকে ডাইৰেক্ট তেনেকৈ উঠাই দিয়াটো ভাল কথা নহয়। এবাৰ গাৰ্জেণ্টৰ লগত কথা পাতি চাব লাগে।
এই ভিডিঅ'টোত মই কিছুমান এতিয়া অলপ মানে ডাঙৰ কথা ক'ম, মানে আপোনালোকৰ এনেকুৱা লাগিব পাৰে সৰু মুখ ডাঙৰ কথা, কিন্তু মানে টপিকটো এনেকুৱা হৈ গ'ল এতিয়া সেইকেইটা কথা মানে ক'ব লাগিবই। গতিকে যদি কিবা ভুল হয় ক্ষমা কৰি দিব, মই জাষ্ট মোৰ অপিনিয়নটো ৰাখিছোঁ। মানে টপিকটো এতিয়া এনেকুৱা হৈ গ'ল, ক'বই লাগিব। চ' ক'ত আছিলোঁ মই? মাক বাপেকলৈকে আলোচনা কৰিব লাগে, এনেকৈ মাক বাপেকলৈকে আলোচনা কৰিব লাগে, ক'ব লাগে যে মই তাইক বহুত ভাল পাওঁ, তাই মোক বহুত ভাল পায়, আমি এতিয়া সেইটো কৰিব নোৱাৰোঁ, গতিকে আমাৰ প্ৰেমটো ভাঙি নিদিব। যদি তেতিয়া বাপেকে কয় নাই নহ'ব, মোৰ ছোৱালীলৈ মই ডক্টৰ চাই থৈছোঁ, যাৰ চব গাড়ী হে, বাংলা হে, পেচা হে, তেৰে পাছ কিয়া হে, আৰু তেতিয়া ক'বা মোৰ ওচৰত গাড়ীও নাই, পইচাও নাই, বাংলাও নাই, কিন্তু হ'লেও আমি এইটো বহুত ভাল পাওঁ, আমাৰ ৰিলেশ্যনটো এনেকৈ ভাঙি নিদিব। যদি ভাঙি দিয়ে আমি এতিয়া মৰি যাম। আমাৰ দুটা জীৱনটো নষ্ট হোৱা সলনি আমাৰ ৰিলেশ্যনটো পাৰফেক্ট কৰক, পাৰফেক্ট কৰাত সহায় কৰক, আমাক ছাপোৰ্ট কৰক। আৰু যদি তেতিয়া তাই বাপেকে কয় ইমান ইণ্টাৰেষ্টত চাই আছা যে, নিজে প্ৰেম কৰিছা, নিজে ছোৱালী বাপেকক কনভিন্স কৰা, মই আৰু আইডিয়া দিয়াত নাই। বাই, আজিলৈ ইমানেই। বাৰু গাইছ, আজিলৈ ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু মই ভিডিঅ'টোত অলপ মানে সৰু মুখ ডাঙৰ কথা নিচিনাকৈ ক'লোঁ, গতিকে যদি কিবা ভুল কৰিছোঁ ক্ষমা কৰিবা। আৰু এইটো জাষ্ট মোৰ অপিনিয়নহে হয়, গতিকে টপিকটোৱে মানে এনেকুৱা হৈ গ'ল, গতিকে কিছুমান কথা ক'বলগীয়া হৈ গ'ল। মানে নক'লে ভাবিব তই প্ৰেমক অপমান কৰিছ, বা পলুৱা আইনাটোক অপমান কৰিছ, সেইকাৰণে মই এইবিলাক কথা ক'বলগীয়া হৈ গ'ল। চ' আজিলৈ ইমানেই। নেক্সট ভিডিঅ' আকৌ বনাব লাগিব। এতিয়া মই নলবাৰীত আছোঁ, আৰু এইটো য'ত আছোঁ মানে মই নলবাৰী মানে য'ত আছোঁ সিহঁতৰ ঘৰত ভিডিঅ'টো বনাবলৈ বেয়া হ'ল, আৰু এইটো ঘৰ মানে সিহঁতি বনাই আছে ইয়াত। চ' ইয়াতে ভিডিঅ'টো বনালোঁ, কাৰণ ইয়াত মানে মানুহ নাই এতিয়া, ইয়াত ভিডিঅ'টো বনাবলৈ ভাল হৈছে, সেইকাৰণে ইয়ালৈ আহিলোঁ।